আমাৰ কাছিবাৰী জোন হিচাপত আমি বি ডিভিজন ইণ্টাৰ ক্লাব ফুটবল লীগ টুৰ্ণামেণ্ট হ'ব ইয়াত আণ্ডাৰ গোসাইগাঁও ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যনৰ আণ্ডাৰত। তো অহা 19 তাৰিখত আমাৰ এইখন ফিল্ডত প্ৰথম খেল হিচাপত আমাৰ কাছিবাৰী আঞ্চলিক আৰ্টছৰ টীম আৰু টুপন FC আলিনগৰৰ লগত তীব্ৰ প্ৰতিদ্বন্দ্বিত হ'ব ইয়াত প্ৰথম খেল হিচাপত। সেইদিনাই আমাৰ গোসাইগাঁও 1 নঙৰ সন্মানীয় MLA ছাৰো আহিব। আমি যথেষ্ট অহা 19 তাৰিখৰ কাৰণে আমি প্ৰস্তুতি হৈ আছোঁ আৰু আমি বিশেষকৈ অনুৰোধ কৰোঁ যে আমাৰ এইখন কাছিবাৰী অঞ্চলৰ ফুটবল প্ৰেমী ৰাইজসকলক বিশেষকৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে সেইদিনাই এনে য'তে মৰে নাথাকিবা, বিশেষকৈ এনে টাইম পাছ নকৰি আমাৰ এইখন ফিল্ডত আহি ফুটবল প্ৰেমী সকলোৱে যেন আহি ইয়াত ফুটবল খেলৰ উপভোগ কৰে, আনন্দ লয়। তো মই বিশেষকৈ এইখিনি অনুৰোধ কৰিলোঁ। অহা 19 তাৰিখ শুক্ৰবাৰ দিনে আমাৰ প্ৰথমখন বি ডিভিজন লীগ আৰম্ভ হ'ব। সেইদিনাই যথেষ্ট আমাৰ ইয়াত চাবলৈ পাব খেলখন। কেতিয়াৰ পৰা কেতিয়ালৈকে? এইটো মুঠতে 2 মাহমান লাগিব, কাৰণ আমাৰ ইয়াত 26টা টীমৰ পাৰ্টিচিপেট হ'ব। তো আমি প্ৰত্যেক বছৰে আমি এনেকৈ বি ডিভিজন লীগ হিচাপে আমি ইয়াত খেলখন পাতোঁ। যিহেতু আমাৰ এইখন ফিল্ডত যোৱা 2019 পৰা আজি 2026 যথেষ্ট 8 বছৰকৈ ৰানিং হৈ আছে। তো আমি ইয়াত সদায় মানে ইণ্টাৰ ডিষ্ট্ৰিক্ট গোসাইগাঁও ডিষ্ট্ৰিক্ট আণ্ডাৰত আমাৰ এইখন কাছিবাৰী জোনত বি ডিভিজন লীগ আমি ইয়াত খেলখন আমি আৰম্ভ কৰিছোঁ আৰু বৰ্তমান খেলখন হ'ব। মই এইখন কাছিবাৰী জোনৰ মই সভাপতি চাপাৰ মোৰ নাম।